নমস্কাৰ পি শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সৈতে মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সমাজ বিজ্ঞান বিষয়ৰ ইতিহাসৰ এটা অধ্যায় মোৱামৰীয়া গণবিদ্ৰোহ এই অধ্যায়টো তোমালোকৰ সৈতে আলোচনা কৰিম। অসমৰ ইতিহাসৰ বিষম কথা যিসকল ছাত্ৰ ছাত্ৰীৰ ইতিহাসৰ প্ৰতি তোমালোকৰ ইণ্টাৰেষ্ট আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে অসমৰ ইতিহাসৰ কথা জানি ভাল পোৱা, তেওঁলোকে এই চেপ্টাৰটো পঢ়ি তোমালোকে ভাল পাবা। অসমৰ ইতিহাসৰ যি এক বৰ্ণিল যাত্ৰা আছে, এই গোটেই যাত্ৰাটোত কেনেদৰেনো উত্থান পতন হৈছে অসমৰ ইতিহাসৰ, সেই গোটেই কথাখিনি আচলতে আমি ইতিহাস পঢ়িলেহে গম পাওঁ। তোমালোকে সকলোৱে জানা আহোম ৰাজত্বকাল, আহোমৰ যি ৬০০ বছৰীয়া ৰাজত্বকাল, সেই ৬০০ বছৰীয়া ৰাজত্বকালত অসমত বিভিন্ন ৰাজনৈতিক ঘটনা হৈছিলে। এই ৰাজনৈতিক পৰিঘটনাবিলাকৰ ভিতৰত মোৱামৰীয়া গণবিদ্ৰোহ এনে এক ঘটনা, যি ঘটনাই আহোমৰ ৰাজবংশৰ মাজত এক তুমুল বিতৰ্ক বা এক তুমুল ধৰণৰ উত্থান পতনৰ এক সংকেত দিছিলে। গতিকে এই মোৱামৰীয়া গণবিদ্ৰোহ কেনেকৈ হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি কি, সেই গোটেই কথাখিনি আমি আমাৰ এই ক্লাছটোত বিশ্লেষণ কৰিম। আহাচোন আমি প্ৰথমতে আলোচনা কৰোঁ, আমি আমাৰ এই পাঠটোত মূলতঃ কি আলোচনা কৰিম। আমি এই পাঠটোত আলোচনা কৰিম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ, মোৱামৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহ, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আৰু কেপ্টেইন ৱেলছৰ অসম দেশৰ বিৱৰণ। এই মোৱামৰীয়া বিদ্ৰোহটোৰ কথা জনাৰ পূৰ্বে তোমালোকে জানিব লাগিব আহোমৰ কথা। তোমালোকে সকলোৱে জানা চুকাফাই ১২২৮ চনত অসমত আহি তেওঁ আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যিসমূহ আছিলে, সেই জাতি জনগোষ্ঠীক এক কৰি বৰ অসমৰ এক সংস্কৃতি গঢ়ি তুলিছিলে। পৰৱৰ্তী সময়ত আহোমৰ যিসকল ৰজা আছিলে বা স্বৰ্গদেউ আছিলে, তেওঁলোকৰ বিভিন্ন ধৰণৰ নীতিবিলাকে কি কৰিছিলে, জনসাধাৰণৰ মাজত, প্ৰজাৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিলে। এই ক্ষোভবিলাকৰ বহিঃপ্ৰকাশ লাহে লাহে ঘটিবলৈ ধৰিছিলে। বিভিন্ন ধৰ্মীয়, সামাজিক, অৰ্থসামাজিক কাৰণত তেওঁলোকৰ মাজত খং বা ক্ষোভৰ জন্ম হৈছিলে। এই খং বা ক্ষোভৰ জন্মই আচলতে মোৱামৰীয়া বিদ্ৰোহৰ দৰে এক বিদ্ৰোহৰ জন্ম দিছিলে। মোৱামৰীয়া বিদ্ৰোহ হৈছে এক প্ৰজা বিদ্ৰোহ, যি বিদ্ৰোহত এই যি প্ৰজা আছিলে, সেই সময়ৰ যি মোৱামৰীয়া সত্ৰৰ প্ৰজা, গোটেই কথাখিনি আমি বিশ্লেষণ কৰিম। মোৱামৰীয়াসকলনো কোন আছিলে, মোৱামৰীয়াসকলৰ তেওঁলোকৰ গুৰুত্ব কি, সেই গোটেই কথাখিনি আমি বিশ্লেষণ কৰিম। এতিয়া মই থুলমূলকৈ তোমালোকক এটা বিৱৰণ দিছোঁ যে মোৱামৰীয়া বিদ্ৰোহৰ এটা আভাস তোমালোকক দিব খুজিছোঁ। মোৱামৰীয়া বিদ্ৰোহ খুব এনেধৰণে হৈ পৰিছিলে যে গোটেই অসমৰ যিসকল প্ৰজা আছে, সেই প্ৰজাই কি কৰিছিলে, আহোম ৰাজবংশৰ, আহোম ৰজাৰ ভেটি কঁপাই তুলিছিল বুলি আমি ক'ব লাগিব। গতিকে আহাচোন আমি মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰাৰ পূৰ্বে মোৱামৰীয়াসকলৰ পৰিচয়ৰ বিষয়ে থুলমূলকৈ জানি লওঁ। মই কৈছোঁৱে যে মোৱামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ আৰ্থসামাজিক আৰু ৰাজনৈতিক পৰিঘটনা। মোৱামৰীয়া বিদ্ৰোহ হৈছে আহোমৰ বিৰুদ্ধে উদ্গৃত হোৱা প্ৰথমটো প্ৰজা বিদ্ৰোহ। গতিকে নিশ্চয়কৈ ইতিহাসত, অসমৰ ইতিহাসত এই বিদ্ৰোহটোৰ এটা গুৰুত্ব আছে। ইতিমধ্যে তোমালোকৰ পূৰ্বৰ যিসমূহ অধ্যায় আছে, সেই অধ্যায়বিলাকত থুলমূলকৈ অসমৰ ইতিহাসৰ এটা আভাস তোমালোকে পাইছা। গতিকে ইয়াৰ পিছত তোমালোকে যেতিয়া ক্ৰম অনুসৰি এই চেপ্টাৰসমূহ পঢ়ি গৈছা, তোমালোকে ইয়াৰ লগত লিংক কৰি যেতিয়া বস্তুবোৰ পঢ়িবা, তেতিয়া তোমালোকৰ বস্তুবোৰ বুজিবলৈ বেছি সহজ হ'ব। ইয়াত কি কৈছে, মোৱামৰীয়াসকলৰ পৰিচয়ৰ বিষয়ে যদি আমি চাওঁ, মোৱামৰীয়া শব্দৰ উৎপত্তি মায়ামৰা শব্দৰ পৰা হৈছিলে। মায়ামৰা আছিল এটা বৈষ্ণৱ সত্ৰৰ নাম। মায়ামৰা সত্ৰ আছিলে কাল সংহতিৰ অন্তৰ্গত, যি শংকৰদেৱ, মাধৱদেৱ প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ এটা শাখা। শংকৰদেৱৰ মৃত্যুৰ পিছত নৱবৈষ্ণৱ ধৰ্ম ৪খন সংহতিত বিভক্ত হৈছিলে: ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। তোমালোকে অলপ মোৱামৰীয়া বিদ্ৰোহৰ অলপ আগলৈ যদি তোমালোকে চোৱা, যেতিয়া শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে, সেই সময়ত শংকৰদেৱৰ যিসকল শিষ্য আছিলে, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মক কি কৰিছিলে, ৪খন সংহতিত বিভক্ত কৰিছিলে। এই ৪খন সংহতি আছিলে ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। এই যিসকল মায়ামৰা সত্ৰৰ বৈষ্ণৱ ভক্ত আছিলে, তেওঁলোক আছিলে কি, কাল সংহতিৰ অন্তৰ্গত। এই কথাখিনি পৰীক্ষাত কেতিয়াবা ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। সংহতিৰ বিষয়ে তোমালোকে পৰৱৰ্তী সময়ত যদি ইতিহাস পঢ়া বা আৰু তোমালোকে
বিষয়ত অধ্যয়ন কৰা তেতিয়া তোমালোকে কি কৰিবা এই সংহতিৰ বিষয়ে আৰু অধিক জানিবলৈ পাবা যেহেতু তোমালোকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তোমালোকক থুলমূলকৈ ইয়াতে কোৱা হৈছে যে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিলে সেইটো জানা তোমালোকে শংকৰদেৱে এটা সামাজিক আন্দোলন ভক্তি আন্দোলন অসমত গঢ়ি তুলিছিলে সেই ভক্তি আন্দোলনৰ পিছত শংকৰদেৱৰ যিসকল শিষ্য আছিলে সেই শিষ্যসকলে কি কৰিছিলে শংকৰদেৱৰ যি মতাদৰ্শ সেই মতাদৰ্শসমূহক লৈ পানি কিছুমান সংহতিত তেওঁলোক বিভক্ত হৈছিলে যদিওবা সেয়া শংকৰদেৱৰ আদৰ্শ নাছিলে আচলতে এইবিলাক বিতৰ্কিত কথালৈ আমি নাযাওঁ সেই বিভক্ত হোৱাৰ পিছত কি হৈছিলে চাৰিখন সংহতিত বিভক্ত হৈছিলে ব্ৰহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি এই সংহতি কিটাৰ কাল সংহতিৰ অন্তৰ্গত আছিলে এই মায়ামৰা সত্ৰ এই কাৰণেই কোৱা হৈছে যে মায়ামৰা শব্দৰ অৰ্থ মোৱামৰীয়া শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে মায়ামৰা শব্দৰ পৰা হৈছে এতিয়া আমি জানিম যে মোৱামৰীয়া আৰু মায়ামৰা কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক কি এই গোটেই কথাখিনি আমি আগলৈ গ'লে আৰু গম পাম ইয়াত চাবা দেই প্ৰথমতে মৰাণ জনগোষ্ঠীয়ে এটা সত্ৰৰ শিষ্য হৈছিলে পাছলৈ কছাৰী চুতীয়া আহোম কৈবৰ্ত আদি বিভিন্ন জাতিৰ মানুহ এই মায়ামৰা সত্ৰৰ শিষ্য হ'বলৈ ল'লে হয়নে প্ৰথমতে অকল মৰাণ জনগোষ্ঠী বুলি অসমৰ যোনটো জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ লোকসকলেহে এই আমাৰ মায়ামৰা সত্ৰৰ শিষ্য আছিলে পিছলৈ অসমৰ অন্যান্য যিসমূহ জনগোষ্ঠী আছে কছাৰী চুতীয়া আহোম কৈবৰ্ত আদি বিভিন্ন জাতিৰ মানুহ এই যোনটো জনগোষ্ঠী এই জনগোষ্ঠীৰ শিষ্য হৈছিলে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকল আছিলে ক্ষুদ্ৰ সম্প্ৰদায়ৰ আমাৰ যোনটো হিন্দু বৰ্ণপথা সেই বৰ্ণপথা অনুসৰি ক্ষুদ্ৰসকলক ক'ত ৰখা হয় ক্ষুদ্ৰসকলক সকলোতকৈ তলত ৰখা হয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই ক্ষুদ্ৰসকলক সকলোতকৈ তলত ৰখা হয় মানে তেওঁলোকক কি আছিলে এই বৰ্ণপথা অনুসৰি সকলোতকৈ এই যোনটো ক্ৰম আছিলে বৰ্ণপথাৰ এই ক্ৰমটোৰ তেওঁলোকৰ আটাইতকৈ তলৰ যোনটো সম্প্ৰদায় সেইটো ক্ষুদ্ৰ সম্প্ৰদায় বুলি কোৱা হয় সেইকাৰণে এই মানুহখিনি আছিলে কি নিম্নবৰ্গীয় তেওঁলোকক এই কাল সংহতিত কি কৰিছিলে তেওঁলোকক সন্মান দিছিলে তেওঁলোকক এই সংহতিৰ সত্ৰৰ তেওঁলোকক স্থান দিছিলে আগস্থান দিছিলে বা তেওঁলোকক সন্মান তেওঁলোকে নিজৰ এটা সন্মান পাইছিলে সেইকাৰণে নেকি এই ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকসকলে নিজৰ যোনটো তেওঁলোকৰ অপমান বা অন্য ঠাইত তেওঁলোকে যোনটো অপমান পাইছিলে সেই অপমানৰ যোনটো পুতক বা সেই অপমানৰ তেওঁলোকে পুতক লবলৈ কি কৰিছিলে এই মায়ামৰা সত্ৰত তেওঁলোকে স্থান পোৱা দেখি তেওঁলোকে ইয়াত তেওঁলোকৰ শিষ্যত্ব গ্ৰহণ কৰিছিলে গতিকে এই স্বাভাৱিকতে এনেকুৱা বহুত অসমৰ যিসমূহ জনগোষ্ঠী আছে এই জনগোষ্ঠীয় লোকসমূহৰ অধিকাংশই আচলতে অসমত এই জনগোষ্ঠীয় লোকসকলে সেই সময়ত বাস কৰিছিলে বা এতিয়াও বাস কৰে গতিকে সেই সময়ৰ তেওঁলোকে যি অন্য ঠাইত তেওঁলোকে যি সন্মান পোৱা নাছিলে গতিকে তেওঁলোকে অৱশ্যেই তালৈকে যাবগে য'ত তেওঁলোকে সন্মান পায় হয় নে নহয় গতিকে সেই যি শংকৰদেৱৰ আদৰ্শ আছিলে নৱ বৈষ্ণৱ ধৰ্মত শংকৰদেৱে যেতিয়া নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে সকলো জাতি জনগোষ্ঠী এক লগ হৈ পিনি যে যোনটো তেওঁৰ আদৰ্শ আছিলে সেই আদৰ্শৰ দৰে কি আছিলে এই মায়ামৰা সত্ৰত ক্ষুদ্ৰসকলে সন্মান পোৱাৰ দেখি তেওঁলোকে ইয়ালৈ শিষ্যত্ব ল'বলৈ গৈছিলে ইয়াৰ পিছত যদি আমি চাওঁ এই মায়ামৰা সত্ৰৰ লগতনো কেনেকৈ এই মায়ামৰা সত্ৰ বা মায়ামৰা সত্ৰসকলৰ শিষ্যসকলৰ লগতনো আহোমৰ কেনেদৰে সংঘাত হৈছিলে সেই কথাৰ যদি আমি এটা আৰম্ভণি বা উকমুকনিলৈ আমি যাওঁ তেতিয়া আমি ক'ব লাগিব যে সত্ৰ আৰু মহন্তসকলৰ বাঢ়ি অহা সামাজিক আৰ্থিক শক্তি আহোম ৰাজশক্তিৰ বাবে এক ধৰণৰ হুমকি হৈ পৰিল বা এক ধৰণৰ ভাবুকি হৈ পৰিলে এই সংঘাতে পিছলৈ ৰূপ লৈছিল মোৱামৰীয়া বিদ্ৰোহ ই আছিল এক গণ অভ্যুত্থান এই যে মোৱামৰীয়া সত্ৰত যে শিষ্যৰ সংখ্যা বৃদ্ধি পাইছিলে এই যে কি মায়ামৰা সত্ৰৰ যে শিষ্যৰ সংখ্যা বৃদ্ধি পাইছিলে বা তেওঁলোকে এক ধৰণৰ শক্তিলৈ ৰূপান্তৰিত হৈছিলে সেই শক্তিয়ে কি কৰিছিলে সেই সময়ৰ আহোম সকলৰ প্ৰতি এক ধৰণৰ ভাবুকি কঢ়িয়াই আনিছিলে তেওঁলোকৰ বাবে মায়ামৰা সত্ৰৰ যি সত্ৰাধিকাৰ আছিলে তেওঁহে তেওঁলোকৰ বাবে পূজনীয় আছিলে আহোম যিসকল স্বৰ্গদেউ আছিলে ৰজা আছিলে বা আহোম ৰাজবংশৰ লোক আছিলে তেওঁলোকতকৈও সত্ৰাধিকাৰজন তেওঁলোকৰ বাবে
ওপৰৰ স্থান বা আগস্থান পাইছিলে গতিকে স্বাভাৱিকতে আহোম ৰাজবংশৰ যিসকল ৰজা আছিলে স্বৰ্গদেউ আছিলে তেওঁলোকৰ বাবে এই মায়ামৰা সত্ৰ এক ধৰণৰ ভাবুকি হৈ পৰিছিলে আৰু ইয়ে লাহে লাহে বিভিন্ন কাৰণত সামাজিক ধৰ্মীয় কাৰণত আৰ্থ-সামাজিক কাৰণত কি হৈছিলে সংঘাতৰ জন্ম দিছিলে আৰু এই সংঘাতেই পিছলৈ যি মোৱামৰীয়া বিদ্ৰোহ সেই মোৱামৰীয়া বিদ্ৰোহৰ ৰূপ লৈছিলে আৰু এই মোৱামৰীয়া বিদ্ৰোহ আছিলে এক ধৰণৰ গণ অভ্যুত্থান মানে কি য'ত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে এক ধৰণৰ বিপ্লৱক সঁহাৰি দিয়ে গতিকে এই মোৱামৰীয়া বিদ্ৰোহো কি আছিলে জনসাধাৰণৰ এক ধৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰি ইয়াত মানে কাকো জোৰ কৰিব হোৱা নাই বা জোৰ জলম কৰা হোৱা নাই বহুদিনীয়া এক ক্ষোভ বা এক ধৰণৰ খঙৰ বহিঃপ্ৰকাশৰ ৰূপত এই মোৱামৰীয়া বিদ্ৰোহে মূৰ দাঙি উঠিছিলে গতিকে আহাচোন আমি আৰু ভিতৰলৈ যাওঁ আৰু কেনেদৰে এই মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ এতিয়া আমি বিশ্লেষণ কৰিম মোৱামৰীয়া বিদ্ৰোহটো আমি যদি চাওঁ ই এদিনতে সম্ভৱ হোৱা এক বিদ্ৰোহ নহয় এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহি পানি সময় ৰাখিৰ পাছত লাহে লাহে জন্ম হোৱা ক্ষোভ খঙে এই মোৱামৰীয়া বিদ্ৰোহৰ জন্ম দিছিলে আমি যদি ধৰ্মীয় কাৰণসমূহলৈ চাওঁ তেতিয়া তোমালোকে স্লাইডত দেখিছা যে মায়ামৰা সত্ৰৰ শিষ্যসকলৰ গুৰুৰ প্ৰতি অগাধ ভক্তি আছিলে তেওঁলোকে গুৰুৰ বাহিৰে আন কোনো শক্তিক মনা নাছিলে স্বৰ্গদেউকো তেওঁলোকে স্বৰ্গদেউ নুবুলিছিলে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোৱামৰীয়া দুই শিষ্যৰ মৃত্যুবৰণ এই কাহিনীটো কি হৈছিলে চাবা দেই আহোম এই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এবাৰ তেওঁলোকৰ এজন সেনাপতিয়ে কি কৰিছিলে যেহেতু মায়ামৰা সত্ৰৰ এতিয়া শক্তি বৃদ্ধি পাই আহিছে আহোমসকলৰ বাবে তেওঁলোক ভাবুকি হৈ পৰিছে গতিকে তেওঁলোকে স্বৰ্গদেউকো স্বৰ্গদেউ নুবুলা হৈছে গতিকে তেওঁলোকৰ ভক্তি পৰীক্ষা কৰিবৰ বাবে এবাৰ কি কৰিলে মায়ামৰা সত্ৰৰ দুজন শিষ্যক আহোমৰ এজন সেনাপতিয়ে কি কৰিছিলে প্ৰতাপ সিংহৰ শাসনকালৰ এজন সেনাপতিয়ে কি কৰিছিলে তেওঁলোক দুজনক ঘোঁৰাৰ পিঠিত উঠাই তেওঁলোকে ঘোঁৰা চেকুৰাই দিছিলে আৰু সন্মুখত এখন তৰোৱাল থৈ দিছিলে গতিকে সেই তৰোৱাল থোৱাৰ লগে লগে তেওঁলোকে স্বাভাৱিকতে আহোম স্বৰ্গদেউৰ আগত তেওঁলোকে আহোম ৰাজবংশৰ আগত তেওঁলোকে মূৰ দুৱাব বুলি তেওঁলোকে ভাবিছিলে বা এক ধৰণৰ ভয় ভাবুকি খুৱাইছিলে কিন্তু সকলোকে আচৰিত কৰি এই শিষ্য দুজনে কি কৰিছিলে তেওঁলোকে মূৰ দুৱা নাছিলে আৰু স্বইচ্ছাই তেওঁলোকে কি কৰিছিলে মৃত্যুবৰণ কৰিছিলে গতিকে এই যোনটো ত্যাগ বা এই যোনটো তেওঁলোকৰ মৃত্যুবৰণ এই মৃত্যুবৰণে কি কৰিছিলে মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিলে সেই শিষ্যসকলক তেওঁলোকৰ যি শক্তি সেই শক্তিক বুজিবলৈ আৰু এক প্ৰবল উৎসাহী কৰি তুলিছিলে তেওঁলোকক এক অনুপ্ৰেৰণা যোগাইছিলে বা এই ঘটনাটোৱে তেওঁলোকক কি কৰিছিলে অধিক যে তেওঁলোক শক্তিশালী সেই কথাটোৰ তেওঁলোকৰ মন মগজুত ভৰাই দিছিলে ইয়াৰ পিছত যদি আমি চাওঁ প্ৰতাপ সিংহৰ পাছত চুকাফা ভগা ৰজাৰ দিনত সত্ৰাধিপতি নিত্যানন্দ দেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হয় এইবিলাক ধৰ্মীয় কাৰণ দেই এইবিলাক কাৰণতে লাহে লাহে মানে কি হৈছিলে এই মায়ামৰা সত্ৰৰ শিষ্যসকলৰ মনত এই ক্ষোভবোৰ লাহে লাহে জমা হৈছিলে সেই যে দুজন শিষ্যক মাৰি দিলে তেওঁলোকে তাৰ পিছত তেওঁলোকে এক ধৰণৰ আহোম ৰাজবংশৰ প্ৰতি ক্ষোভ তেওঁলোকে পুহি ৰাখিছিলে গতিকে এইবিলাকে সৰু সৰু ফিৰিঙতি এই ফিৰিঙতি বিলাকে পিছত গৈ পিনি কি কৰে এক ডাঙৰ জুইত ৰূপান্তৰিত হয় বা এক বিদ্ৰোহত ৰূপান্তৰিত হয় প্ৰতাপ সিংহৰ পাছত চুকাফা ভগা ৰজাৰ দিনত সত্ৰাধিপতি নিত্যানন্দ দেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হয় এইটো এটা খুব গুৰুত্বপূৰ্ণ ঘটনা কোনজন সত্ৰাধিকাৰক মৰা হৈছিলে পৰীক্ষাত সঘনাই আহি থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন চুকাফা ভগা ৰজাৰ দিনত কি হৈছিলে সত্ৰাধিপতি নিত্যানন্দ দেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিলে ইয়াৰ ফলত মোৱামৰীয়াসকলে আহোম ৰাজত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পোষণ কৰিলে গদাধৰ সিংহৰ আমোলাত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কৰা হৈছিলে এই যি সত্ৰাধিকাৰসকলৰ হত্যা বা তেওঁলোকক প্ৰতি যি আহোম ৰাজবংশৰ অত্যাচাৰ বা তেওঁলোকৰ হত্যা এই হত্যা বা তেওঁলোকৰ প্ৰতি যি তেওঁলোকক অত্যাচাৰ আৰু শোষণ কৰাৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটোৱে আৰু অধিক মায়ামৰা সত্ৰৰ শিষ্যসকলক অধিক ক্ষোভিত কৰি তুলিছিলে ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ ওপৰত অপমানজনক ব্যৱহাৰ ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ ওপৰত কি কৰা হৈছিলে অপমানজনক ব্যৱহাৰ কৰা হৈছিলে শিৱসিংহৰ দিনত ফুলেশ্বৰী দেৱীয়ে মোৱামৰীয়া মহন্তক বলিফুট ল'বলৈ বাধ্য কৰিছিলে এইবোৰ ঘটনাই কি কৰিছিলে এইবোৰ কিছুমান ধৰ্মীয় কাৰণ যিবোৰ কাৰণত কি হৈছিলে এই যিটো ক্ষোভৰ জন্ম দিছিলে আৰু ক্ষোভেই পৰৱৰ্তী সময়ত কি কৰিছিলে এক ধৰণৰ গণ অভ্যুত্থান
গণ অভ্যুত্থান কি কৰিছিলে গণ অভ্যুত্থান মানে মাছ ৰিভলিউচন বুলি আমি যাক কওঁ এই মাছ ৰিভলিউচনৰ জন্ম দিছিলে যাক আমি মোৱামৰীয়া বিদ্ৰোহ বুলি ক'ব পাৰো এই ঘটনাবিলাক হৈছে ধৰ্মীয় কাৰণ পৰীক্ষাত আহে মোৱামৰীয়া বিদ্ৰোহৰ মুখ্য কাৰণসমূহ কি যেতিয়া তোমালোকে যদি পৰীক্ষাৰ প্ৰশ্নসমূহৰ যোনটো ফৰ্মেট সেই ফৰ্মেটটো তোমালোকে মন কৰিব লাগিব যদি সেয়া 2 নম্বৰৰ কাৰণে আহে তেতিয়া তোমালোকে ইয়াৰ দুটা ঘটনা লিখিব লাগিব যদি অধিক নম্বৰৰ কাৰণে আহে তেতিয়া হলে তোমালোকে ইয়াতকৈ অধিক কি কৰিব লাগিব অধিক তোমালোকে ইয়াৰ তথ্য দিব লাগিব গতিকে তোমালোকে এই তথ্যবোৰ মন কৰিবা ইতিহাসত কি হয় ইতিহাসত আমি চালেবেৰে কোবাই কথা লিখিলে নহব ইতিহাসও এক ধৰণৰ বিজ্ঞান যেহেতু আমাৰ এইটো সমাজ বিজ্ঞানৰ বিষয় গতিকে তাত সদায় ফেক্টৰ ওপৰত গুৰুত্ব দিয়া হয় তথ্যৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে তোমালোকে এই তথ্যবোৰ মন কৰিবলৈ চেষ্টা কৰিবা ধৰ্মীয় কাৰণ বুলি কোৱাৰ লগে লগে সেই যে নিত্যানন্দ দেৱক হত্যা কৰা হ'ল প্ৰতাপ সিংহৰ দিনত দুজন শিষ্যক তেনেদৰে হত্যা কৰা হ'ল ঘোঁৰা চেকুৰাই মূৰ ধুৱাবলৈ বা অপমানজনক ব্যৱহাৰ কৰা হ'ল বৈষ্ণৱ ধৰ্মৰ প্ৰতি এই যিসকল শিষ্য তেওঁলোকক শাক্ত ধৰ্মৰ ৰাজফুট দিয়া হ'ল বা বলিফুট দিয়া হ'ল এই এনেকুৱা ধৰণৰ যিসমূহ অত্যাচাৰ বা অপমান সেই অপমানে কি কৰিছিলে এক ধৰণৰ দীৰ্ঘকালীন ক্ষোভ আৰু প্ৰতিশোধৰ আগ্ৰহ সৃষ্টি কৰিছিলে গতিকে এই কথাবোৰ তোমালোকে মন কৰিবা এই কথাবিলাকে কি কৰিছিলে এই ক্ষোভৰ সৃষ্টি কৰিছিলে এক গণ অভ্যুত্থানৰ সৃষ্টি কৰিছিলে আৰু সেই গণ অভ্যুত্থান বা মাছ ৰিভলিউচনৰ নামেই আছিলে মোৱামৰীয়া বিদ্ৰোহ হয়নে মোৱামৰীয়া বিদ্ৰোহ গতিকে এই মোৱামৰীয়া বিদ্ৰোহৰ যি কাৰণ সেই কাৰণসমূহ যেতিয়া আমি বিশ্লেষণ কৰি আছো তোমালোকে মন কৰিছানে যে ই লাহে লাহে বা ক্ৰমান্বয়ে হোৱা এটা প্ৰক্ৰিয়া একেদিনাই আচলতে এই বিদ্ৰোহ হোৱা নাছিলে তোমালোকে মন কৰিবা এই স্বৰ্গদেউ প্ৰতাপ সিংহৰ পিছত চুকাফা ভগা ৰজা বা আকৌ তাৰ পিছত ৰুদ্ৰসিংহ শিৱসিংহ গতিকে এজনৰ পিছত আনজন ৰজাৰ যি আমোলাত এই যোনটো ক্ৰম হলনি হৈ আছে এই ক্ৰম হলনি হোৱা মানে কি 50 বছৰ 60 বছৰ হলনি হোৱা আকৌ 50 বছৰ 60 বছৰ হলনি হোৱা গতিকে ই লাহে লাহে মানুহৰ মনত খুব জমা কৰি আছিলে গতিকে ই এক আমি ক'ব পাৰো ইয়াৰ পৰা আমি ক'ব পাৰো যে ই এটা এদিনতে হোৱা প্ৰক্ৰিয়া নহয় ই এটা দীঘলীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ইয়াৰ পিছত আমি চাওঁ আহোমসকল প্ৰথমতে নিজৰ আদিম ধৰ্মত বিশ্বাসী আছিলে তেওঁলোকৰ মুখ্য দেৱতা আছিলে চুমদেউ হয়নে আহোমসকলৰ যোনজন মুখ্য দেৱতা আছিলে তেওঁ কোন আছিলে চুমদেউ সময়ৰ লগে লগে আহোমসকল হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হয় জয়ধ্বজ সিংহই আউনিআটি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱত ধৰ্ম গ্ৰহণ কৰে সত্ৰবোৰক আমি এইখিনিলৈকে আমি প্ৰথমতে পাতি লওঁ কি আছিলে প্ৰথমতে আহোমসকল যেতিয়া চুকাফাই যেতিয়া অসমত প্ৰথমতে তেওঁ যি ৰাজবংশ ভেটি প্ৰতিষ্ঠা কৰিছিলে তেতিয়া কি হৈছিলে তেতিয়া তেওঁলোকে পোনপ্ৰথমে এই যি তেওঁলোকৰ টাই আহোমসকলৰ যি তেওঁলোকৰ নিজা ৰীতি নীতি বা তেওঁলোকৰ নিজা ধৰ্মীয় দেৱতা চুমদেউক তেওঁলোকে পূজা পাতি কৰিছিলে পৰৱৰ্তী সময়ত কি হৈছিলে এটা কাহিনী আছে বামুণী কোঁৱৰ বুলি এজন স্বৰ্গদেউৰ এজন আহোম ৰজাই কি কৰিছিলে আমাৰ যি আহোম ৰাজবংশ সেই আহোম ৰাজবংশলৈ প্ৰথমতে হিন্দু ধৰ্মীয় প্ৰথা আনিছিলে গতিকে লাহে লাহে তেওঁলোকে হিন্দু ধৰ্ম তেনেদৰে গ্ৰহণ কৰিছিলে এই আমাৰ যি হিন্দু ধৰ্মীয় পৰম্পৰা গ্ৰহণ কৰা কথা এই কথাখিনি আচলতে মোৱামৰীয়া বিদ্ৰোহৰ লগত কেনেদৰেনো সম্পৰ্কিত সেই কথাখিনি তোমালোকে আগলৈ গলে গম পাবা যিহেতু মই কৈ আছো যে মোৱামৰীয়া বিদ্ৰোহ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ ফলত জন্ম হোৱা এক ধৰণৰ গণ অভ্যুত্থান বা গণ বিদ্ৰোহ গতিকে চাওঁচোন তাৰ পিছতনো কি হৈছিলে জয়ধ্বজ সিংহই আউনিআটি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱত ধৰ্ম গ্ৰহণ কৰে সত্ৰবোৰক ৰাজ অনুগ্ৰহ দিয়া হয় মাটি বাৰী ধন পইচা দান কৰা হয় এই কাৰণে সত্ৰসমূহৰ মাজত অনুগ্ৰহ লাভৰ প্ৰতিযোগিতা আৰু দ্বন্দ্ব সৃষ্টি হয় এই যি জয়ধ্বজ সিংহই কি কৰিছিলে স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনিআটি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিলে সত্ৰবোৰক তেওঁ ৰাজ অনুগ্ৰহ দিছিলে মাটি বাৰী ধন পইচা দান কৰিছিলে এই কাৰণে সত্ৰসমূহৰ মাজত অনুগ্ৰহ লাভৰ প্ৰতিযোগিতা আৰু দ্বন্দ্ব সৃষ্টি হয় সত্ৰসকলৰ বৰ্ধিত শক্তি দেখি তেওঁ উদ্বিগ্ন হয় সত্ৰসকলক সমান্তৰাল ৰাজ্য হিচাপে ধৰি দমন নীতি গ্ৰহণ কৰে বহু সত্ৰাধিকাৰক পলায়ন কৰিব লগা হয় কিছুমানক ধৰি অত্যাচাৰ কৰা হয় এই প্ৰথমতে কি হৈছিলে প্ৰথমতে জয়ধ্বজ সিংহই যেতিয়া আউনিআটি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিলে তেতিয়া তেওঁ
এই তেওঁ যি আউনীআটী সত্ৰৰ শিষ্য, সেই শিষ্যসকলক তেওঁ ৰাজ অনুগ্ৰহ দিছিলে, মাটি বাৰী দিছিলে, ধন টকা পইচা দিছিলে। তেতিয়া কি হয়, এই সত্ৰবিলাকৰ মাজত ৰাজ অনুগ্ৰহ লাভৰ বাবে তেওঁলোকে কি কৰে, ৰজাসকলৰ আগত তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰে বা তেওঁলোকৰ তলতীয়া হৈ থাকিব বিচাৰিছিলে। পিছত কি হৈছে, পিছত তেওঁলোকে এই সত্ৰবিলাকৰ মাজত নিজৰ মাজতে সত্ৰ যে এই বিভিন্ন সংহতিৰ অন্তৰ্গত যিসমূহ সত্ৰ আছে, সেই সত্ৰবিলাকৰ মাজত নিজৰ মাজতে দ্বন্দ্ব বা সংঘাতৰ সৃষ্টি হৈছিলে। এই দ্বন্দ্ব বা সংঘাতে কি কৰিছিলে, বিভেদ আনিছিলে। স্বাভাৱিকতে তেওঁলোকৰ মাজত এক ধৰণৰ হিংসাৰ ভাৱ জগাই তুলিছিলে, বিদ্বেষৰ ভাৱ জগাই তুলিছিলে। লাহে লাহে ক্ৰমাৎ কিছু সত্ৰবিলাকে কি হৈছিলে, সত্ৰবিলাক শক্তিশালী হবলৈ লৈছিলে, ৰাজ অনুগ্ৰহ বা অন্যান্য তেওঁলোকৰ শিষ্যৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে। আৰু এই শিষ্যৰ সংখ্যা বৃদ্ধি বা তেওঁলোকৰ মাজত এই যুঁজাৰ যিটো প্ৰৱণতা ক্ৰিয়েট হৈছিলে, সৃষ্টি হৈছিলে, সেই যুঁজাৰ যোনটো প্ৰৱণতা, সেই প্ৰৱণতাটোৱে কি কৰিছিলে, আহোম ৰজাসকলক উদ্বিগ্ন কৰি তুলিছিলে, আহোম ৰজাসকলক চিন্তিত কৰি তুলিছিলে। আহোম ৰজাসকলক চিন্তিত কৰি তোলাৰ বাবে কি হৈছিলে, তেওঁলোকে এই সত্ৰবিলাকক দমন কৰিবলৈ বিচাৰিছিলে বা এই সত্ৰবিলাক যাতে আহোমৰ আণ্ডাৰত থাকে বা আহোমৰ তলতীয়া হৈ থাকে, তাৰ বাবে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিলে বা তেওঁলোকৰ ওপৰত শোষণ চলাব লগা হৈছিলে। গতিকে ইয়ে কি কৰিছিলে, ইয়ে কিন্তু আহোমে যে সেই সত্ৰবিলাকক দমন কৰিবলৈ বিচাৰিছিলে, তেওঁলোকৰ তলতীয়া কৰি ৰাখিব বিচাৰিছিলে, তেওঁলোকৰ অনুগ্ৰহত তেওঁলোক থাকিব, এনেধৰণৰ এক ধৰণৰ চিন্তা তেওঁলোকে কৰিছিলে। সেই চিন্তাটোৱে কি কৰিছিলে, সেই চিন্তাটোৱে কিন্তু আহোমক শক্তিশালী কৰা নাছিলে। সেই সত্ৰৰ যিসকল শিষ্য আছে বা সত্ৰবিলাকক লাহে লাহে তেওঁলোকৰ মনত ক্ষোভৰ জন্ম দি আছিলে, খঙৰ জন্ম দি আছিলে। ইয়াৰ পিছত আমি চাওঁ আহা, ৰুদ্ৰসিংহৰ সময়ত কি কৈছিলে, পুনৰ কিছুমান নীতি পৰিৱৰ্তন কৰা হৈছিলে। গদাধৰ সিংহৰ কঠোৰ নীতি বাতিল কৰিছিলে, নিৰ্বাসিত সত্ৰাধিকাৰসকলক পুনৰ ঘূৰাই আনে আৰু মাজুলীত স্থাপন কৰিছিলে। ইয়াত এটা কাহিনী কবলৈ থাকি গ'ল। এই যে জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ ওচৰত শৰণ লৈ ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিলে, তাৰপিছত কি হৈছিলে, আমাৰ গদাধৰ সিংহই কি কৰিছিলে, গদাধৰ সিংহৰ দিনৰ যিসমূহ কঠোৰ নীতি আছিলে, মানে গদাধৰ সিংহই ইয়াত কি কৰিছিলে, গদাধৰ সিংহই এই সত্ৰসকলৰ বৰ্ধিত শক্তি দেখি তেওঁলোকক অত্যাচাৰ কৰিছিলে, তেওঁলোকক ধৰি আনি পানি তেওঁলোকক শোষণ কৰিবলৈ বিচাৰিছিলে, তেওঁলোকৰ আহোমৰ তলতীয়া কৰি তুলিছিলে। বহু সত্ৰাধিকাৰক তেওঁ কি কৰিছিলে, ৰাজ্যৰ পৰা নিৰ্বাসিত কৰি তুলিছিলে বা খেদি পঠিয়াইছিলে। পৰৱৰ্তী সময়ত কি হৈছিলে, পৰৱৰ্তী সময়ত ৰুদ্ৰসিংহই কিন্তু এই নীতি পৰিৱৰ্তন কৰিছিলে, নিৰ্বাসিত সত্ৰাধিকাৰসকলক লৈ পুনৰ ঘূৰাই আনে আৰু মাজুলীত সত্ৰ স্থাপন কৰে। আজিকালি যে মাজুলীক সত্ৰ নগৰী বুলি কোৱা হয়, তোমালোকে যিসকলে বাতৰি কাকত বা নিউজ চোৱা বা তোমালোকে যিসকলৰ সাধাৰণ জ্ঞান বা এনেকুৱা ধৰণৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকে জানা যে মাজুলীক সত্ৰ নগৰী বুলি কোৱা হয়, মাজুলীত সংস্কৃতি নগৰী বুলি কোৱা হয়। আজি মাজুলীত থকা এই সত্ৰসমূহ কোনে প্ৰতিষ্ঠা কৰিছিলে মাজুলীত, তেনেহলে আমি ক'ব লাগিব ৰুদ্ৰসিংহই কৰিছিলে। কিহৰ কাৰণে কৰিছিলে, গদাধৰ সিংহই আহোম ৰাজবংশৰ পৰা খেদি দিয়া সত্ৰাধিকাৰসকলক, নিৰ্বাসিত কৰা সত্ৰাধিকাৰসকলক কি কৰিছিলে, গদাধৰ সিংহই পুনৰ ঘূৰাই আনি মাজুলীত তেওঁলোকক স্থাপন কৰিছিলে। আউনীআটী সত্ৰৰ কেশৱদেৱৰ প্ৰভাৱত বামুণীয়া সত্ৰবোৰক বিশেষ সন্মান দিয়া হয়। ইফালে ব্ৰাহ্মণ আৰু ক্ষুদ্ৰ সত্ৰাধিকাৰৰ মাজত বিভেদ সৃষ্টি হয়। আউনীআটী সত্ৰৰ কি হৈছিলে, কেশৱদেৱৰ প্ৰভাৱত বামুণীয়া সত্ৰবোৰক বিশেষ সন্মান দিয়া হয়, ইফালে ব্ৰাহ্মণ আৰু ক্ষুদ্ৰ সত্ৰাধিকাৰৰ মাজত বিভেদ সৃষ্টি হয়। এইবোৰ হৈছে ধৰ্মীয় কাৰণ। এইবোৰ কথা মন কৰিবা, এইবোৰ সৰু সৰু পইণ্ট। এই পইণ্টবোৰ মই যেতিয়া তোমালোকক কৈ আছো, এই পইণ্টবোৰ তোমালোকে নোট কৰি যাবা, আৰু এই পইণ্টবোৰ যেতিয়া তোমালোকৰ এটা প্ৰশ্নত তোমালোকে এড কৰিবা, যেতিয়া এই এনেকুৱা ধৰণৰ তথ্যবোৰ দিবলৈ যাবা, ধৰ্মীয় কাৰণ বুলি যদি তোমালোকে অকল এনেদৰে লিখি থৈ দিয়া যে আহোমসকলে বিভিন্ন ধৰ্মীয় হেৰিয়াত আঘাত দিছিলে বা ধৰ্মীয় তেওঁলোকৰ এনেকুৱা ধৰণৰ চালে বেৰে কোবোৱা কথা যদি লিখা, তেতিয়া কি হ'ব, তেতিয়া তোমালোকে সেই যোনটো তোমালোকৰ প্ৰাপ্ত নম্বৰ, সেই প্ৰাপ্ত নম্বৰটো তোমালোকে নাপাবা। তোমালোকে কি কৰিব লাগিব, এই তথ্যবোৰ ইনক্লুড কৰিব লাগিব তাত। এই যে বামুণীয়া সত্ৰাধিকাৰবিলাকক বিশেষ সন্মান দিয়া হৈছিলে কেশৱদেৱৰ প্ৰভাৱত, ক্ষুদ্ৰ সত্ৰাধিকাৰৰ মাজত বিভেদ সৃষ্টি কৰিছিলে, ক্ষুদ্ৰসকলৰ সত্ৰটোৰ নাম কি আছিলে, মায়ামৰা সত্ৰ আছিলে, হয় নে নহয়? গতিকে এই কথাবোৰ তোমালোকে মন দিব লাগিব। ইতিহাসত বা সমাজ বিজ্ঞানত এই তেনেকুৱা ধৰণৰ তথ্যত যেতিয়া তোমালোকে ভিতৰুৱা কথাত যেতিয়া তোমালোকে মন দিবা, তেতিয়াহে তোমালোকে পৰীক্ষাত কি কৰিব পাৰিবা, পৰীক্ষাত অহা যিকোনো ধৰণৰ প্ৰশ্নৰ সন্মুখীন হলে তোমালোকে এই এনেকুৱা ধৰণৰ তথ্যবোৰ তাত সংপৃক্ত কৰি তোমালোকৰ উত্তৰবিলাক সজোৱাত তোমালোকৰ সহায় হ'ব। ইয়াৰ পিছত আমি চাওঁ আহা,
শিৱসিংহৰ সময়ত ধৰ্মীয় কিছু সংঘাত হৈছিলে। শিৱসিংহৰ সময়ত কিনো ধৰ্মীয় সংঘাত হৈছিলে? কৃষ্ণৰাম ভট্টাচাৰ্যক আহ্বান কৰা হয়, পৰ্বতীয়া গোসাঁই নামেৰে জনাজাত হয়। বৰকুঁৱৰী ফুলচেৰীৰ প্ৰভাৱত শাক্ত ধৰ্মৰ প্ৰসাৰ ঘটে। ৰাজ আজ্ঞামতে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ ওপৰত অত্যাচাৰ চলে। শিষ্যসকলক বলিৰ তেজে ফুট ল'বলৈ বাধ্য কৰাৰ উদাহৰণো পোৱা যায়। এইবিলাক হৈছে ধৰ্মীয় কিছুমান কাৰণ যিয়ে ক্ষোভৰ জন্ম দিছিলে। মই তোমালোকক কৈ আছিলো যে ধৰ্মীয় কাৰণ বুলি কৈ দিয়াৰ লগে লগে কেৱল মাত্ৰ তেওঁলোকক ধৰ্মীয়ভাৱে তেওঁলোকৰ ধৰ্মটোৰ পৰা আঁতৰাই অনা বা তেওঁলোকৰ ওপৰত এক ধৰণৰ অত্যাচাৰ কৰা, শোষণ কৰা এনেকুৱা নহয়। ধৰ্মীয় কাৰণ বুলি কোৱাৰ লগে লগে এই যোনটো বিভেদ সংঘাত, সেই যে গদাধৰ সিংহৰ দিনত নিৰ্বাসিত কৰা হ'ল বা সেই যে দুজন শিষ্যক ঘোঁৰা চেকুৰাই পিনি তেওঁলোকক মূৰতল কৰিবলৈ বাধ্য কৰোঁতে তেওঁলোকে নিজে আত্মত্যাগ কৰি দিলে। গতিকে সেই ঘটনাবিলাক হৈছে ধৰ্মীয় কাৰণ। শিৱসিংহৰ দিনত জানা আহোমৰ এজন ৰজা আছিলে শিৱসিংহ। শিৱসিংহই কি কৰিছিলে? শিৱসিংহই তেওঁ ৰাজত্ব গ্ৰহণ নকৰি পানি কিছু ধৰ্মীয় কাৰণৰ বশৱৰ্তী হৈ পানি তেওঁ ৰাণী বৰকুঁৱৰী ফুলেশ্বৰীক কি কৰিছিলে? বৰ ৰজা পাতিছিলে। আৰু এই ফুলেশ্বৰী কুঁৱৰী কি আছিলে? শাক্ত ধৰ্মৰ প্ৰতি তেওঁ আসক্তটো বেছি আছিলে। গতিকে সেই শাক্ত ধৰ্মৰ প্ৰসাৰ কৰিবলৈ তেওঁ উঠি পৰি লাগিছিলে। আহোম যোনটো আমাৰ ৰাজবংশ আছে, সেই আহোম ৰাজবংশত তেওঁ কি কৰিছিলে? শাক্ত ধৰ্মৰ প্ৰচাৰৰ বাবে প্ৰসাৰৰ বাবে উঠি পৰি লাগিছিলে। গতিকে এই শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ মাজত স্বাভাৱিকতে এক ধৰণৰ দ্বন্দ্ব বা সংঘাত আছে বুলি তোমালোকেও সেই কথাটো জানা, হয়নে? গতিকে এই যি শাক্ত ধৰ্মৰ প্ৰসাৰ ঘটাবলৈ যাওঁতে তেওঁ দেখিছিলে যে সত্ৰবিলাকৰ শক্তি বেছি হৈ গৈ আছে। সত্ৰবিলাকে আহোমসকলৰ বাবে আহোমৰ এই শাক্ত ধৰ্মৰ বাবে কি হৈছিলে? এক ধৰণৰ ভাবুকি ৰূপে থিয় দিছিলে। গতিকে সেই যি এক ধৰণৰ তেনেকুৱা চিন্তা, সেই চিন্তা মতে কি হৈছিলে? সেই চিন্তাই কি কৰিছিলে? ফুলেশ্বৰী বৰৰাণীক মনত কি কৰিছিলে? তেওঁ ভাবিছিলে যে তেওঁলোকক আমি যদি দমন কৰোঁ, শোষণ কৰোঁ, নিশ্চয়কৈ তেওঁলোকে কি কৰিব? আহোমৰ তলতীয়া হৈ থাকিব বা তেওঁলোকৰ অনুগ্ৰহত জীয়াই থাকিব। কিন্তু ই কি কৰিছিলে? ই লাহে লাহে তেওঁলোকৰ মাজত ক্ষোভৰ জন্ম দিছিলে। মই বাৰে বাৰে কৈ আছো সেই কথাটো। তেওঁলোকৰ মাজত খঙৰ জন্ম দিছিলে, ক্ষোভৰ জন্ম দিছিলে। এই ৰাণী ফুলেশ্বৰীয়ে কি কৰিছিলে? ৰাজ আজ্ঞামতে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিলে। শিষ্যসকলক বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰোৱা হৈছিলে। গতিকে এই কথাবোৰ তোমালোকে চালা, কিদৰে বামুণীয়া সত্ৰবিলাকক বিশেষ সন্মান দিয়া হৈছিলে, ক্ষুদ্ৰ সত্ৰাধিকাৰ মাজত বিভেদ সৃষ্টি কৰা হৈছিলে। শিৱসিংহৰ সময়ত হোৱা ধৰ্মীয় সংঘাতবিলাকো আমি চালো, কিদৰে বৰকুঁৱৰী ফুলেশ্বৰীয়ে কি কৰিছিলে? শাক্ত ধৰ্মৰ প্ৰচাৰ ঘটাবলৈ গৈ পানি ক্ষুদ্ৰ সত্ৰাধিকাৰৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিলে। বলিৰ তেজেৰে তেওঁলোকক ফুট ল'বলৈ বাধ্য কৰোৱা হৈছিলে। এই ধৰ্মীয় অত্যাচাৰ আৰু বৈষম্যই শেষত মোৱামৰীয়া বিদ্ৰোহৰ জন্ম দিছিলে। এইবোৰ কাৰণতে কি হৈছিলে? মোৱামৰীয়া বিদ্ৰোহৰ জন্ম হৈছিলে। লাহে লাহে তোমালোকে অনুভৱ কৰিছা যে তোমালোকে লাহে লাহে বস্তুটোৰ ভিতৰলৈ গ'লাগে। আমি ক'ৰ পৰা আৰম্ভ কৰিছিলো? মায়ামৰা সত্ৰৰ উৎসৰ পৰা আৰম্ভ কৰিছিলো। মায়ামৰা শব্দৰ উৎপত্তিৰ পৰা আৰম্ভ কৰিছিলো। মায়ামৰা বা মোৱামৰীয়া শব্দটো ক'ৰ পৰা আহিছিলে তাৰ পৰা আমি আৰম্ভ কৰিছিলো। মোৱামৰীয়া শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছিলে? মায়ামৰা সত্ৰৰ পৰা হৈছিলে। সেই মায়ামৰা সত্ৰ কি আছিলে? মায়ামৰা সত্ৰ আছিলে শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্ম, সেই বৈষ্ণৱ ধৰ্মৰ যিসকল শিষ্য আছিলে, সেই শিষ্যসকলে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁলোকৰ যি আদৰ্শ, সেই শংকৰদেৱৰ আদৰ্শক 4টা সংহতিত বিভক্ত কৰি বিভিন্ন সত্ৰাধিকাৰে শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আছিলে। আৰু তাৰে অন্তৰ্গত কাল সংহতিৰ এটা সত্ৰ আছিলে আমাৰ মায়ামৰা সত্ৰ। এই মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিলে, সেই শিষ্যসকল প্ৰথমতে যদিও বা মৰাণ জনগোষ্ঠীৰ লোক আছিলে, পিছলৈ যিসকল অসমৰ বিভিন্ন চুতীয়া কছাৰী আদি জনগোষ্ঠীয় লোক আছে, সেই জনগোষ্ঠীয় লোকসকলে তাত অন্তৰ্ভুক্ত হৈছিলে। তাত তেওঁলোকে নিজৰ শিষ্যত্ব গ্ৰহণ কৰিছিলে। পৰৱৰ্তী সময়ত এই শিষ্যসকলৰ যি বৰ্ধিত সংখ্যা, সেই সংখ্যাই আহোমসকলক কি কৰিছিলে? আহোমক চিন্তিত কৰি তুলিছিলে, উদ্বিগ্ন কৰিছিলে। গতিকে এই উদ্বিগ্নতাই আহোমসকলৰ বাবে এক ধৰণৰ উদ্বিগ্নতাই কি কৰিছিলে? উদ্বিগ্নতাৰ বাবে আহোমসকলে কি কৰিছিলে? আহোমসকলে এই মায়ামৰা সত্ৰৰ শিষ্যসকলক দমন কৰিব বিচাৰিছিলে, শোষণ কৰিব বিচাৰিছিলে। আৰু সেই দমন বা শোষণ কেনেকৈ কৰিছিলে, ধৰ্মীয়ভাৱে কেনেকৈ কৰিছিলে, সেই কথাখিনি আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিলো। এই গোটেই কথাখিনি তোমালোকে ভালদৰে এবাৰ আমাৰ গোটেই ভিডিঅ'টো উনুকিয়াই চাবা। আৰু তোমালোকে যদি ইয়াৰ যিকোনো কথা তোমালোকে বুজি নোপোৱা, আমাৰ সৈতে যোগাযোগ কৰিবা। গতিকে পৰৱৰ্তী সময়ত মই তোমালোকৰ সৈতে
মোৱামৰীয়া বিদ্ৰোহৰ যিসমূহ অন্যান্য কাৰণ আছে, সামাজিক অৰ্থনৈতিক কাৰণ হৈছে, বা মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, মোৱামৰীয়া বিদ্ৰোহৰ কাৰণে অসমত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই গোটেই কথাখিনি তোমালোকৰ সৈতে বিশ্লেষণ কৰিম। আমি ভিডিঅ'সমূহ চমুকৈ পুংখানুপুংখভাৱে তোমালোকৰ সৈতে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে ভালদৰে কথাবোৰ বুজি পোৱা। আজি মই তোমালোকৰ সৈতে মোৱামৰীয়া বিদ্ৰোহৰ উৎপত্তি আৰু মোৱামৰীয়া বিদ্ৰোহ কি হয় আৰু মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰণ, ধৰ্মীয় কাৰণ তোমালোকৰ সৈতে মই বিশ্লেষণ কৰিলোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত, এটা খণ্ডত মই তোমালোকৰ সৈতে আৰু আগলৈ অন্যান্য যিসমূহ ইয়াৰ আনুষংগিক কথা আছে, যিসমূহ অন্যান্য কথা আছে, পাঠটোৰ ভিতৰলৈ গৈ তোমালোকৰ সৈতে বিশ্লেষণ কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ।